তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৰে ভাল, আৰু ভাল নহ'লে ভগৱানে সকলোৰে মংগল কৰক, সকলোকে কুশলে ৰাখক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাগে অকণমান আজি ৰূপটো বেলেগ লাগিছে, দাড়ি চাৰি কাটি ল'লোঁ। যাওঁ মানে আজি ভাওনাৰ ভৰাখৰা আছে, তো তাতে গৈ আমি নামঘৰত সোমাম, ভাগৱত চলি থকা নামঘৰত চাকি তাকি জ্বলাম। তাৰপিছত যাম আপোনাৰ ৰিহাৰ্চল। তো গৈ থাকোঁ আৰু তাত লগ পাম, কি কৰোঁ কি নাই দেখুৱাম, অকণমান চাব বলক। লগত আহিছে এইটো মাহীহঁতৰ পোৱালিটো। তাৰপিছত আৰু এটা যাব, সিফালে মই লগ কৰিম মানে এডোখৰত। আমি ঘৰৰ পৰা ওলালোঁ আৰু বলক গৈ থাকোঁ। A few moments later. তো গাইছ পাইছোঁহি আৰু আহি লাহেকৈ সেই অলপমান আহিছে চাগে ভাগৱত পঢ়ি থকা। ৰখিছিলোঁ ফটককৈ ৰাস্তাত, এয়া চাকি এইটো ৰৈ আছে এন্ধাই লগত অহাটো। এয়া চাকি দেখিছে, পাছফালেও চাকি আছে ৰাস্তাত, মানে আমাৰ চুঙাজান মেইন চাৰিআলিৰ পৰা নামঘৰলৈকে চাকি জ্বলাইছে মানে এনেকৈ ৰাস্তাত। তো ব'লক আৰু পাই লওঁগৈ নামঘৰ। পাই গ'লোহি, বাইক চাইক চাকি ল'লোঁ। যাওঁ চাকি জ্বলাওঁগৈ। কৃষ্ণ মিলাই লবি জ্বলামগৈ। মাতটো ভালকৈ নুশুনিব দেই, ভাগৱত গাই আছে পুৰা বক্সৰ ওচৰত। ভৰি ধুই লওঁ ইয়াত। নাম গায়ো ইয়াত মতে তুমি মোৰ পূৰ্ণ বলি কীৰ্তক বোলাকে সমুদ্ৰ পদাত 2,000 years later. তো গাইছ আহি পাই গ'লোহি চাকি জ্বলাই নামঘৰ বাৰী ৰিহাৰ্চেলত। অকণমান দেৰি হ'ল আৰু নাট খুলিছে মানে। হেল্ল' কৈ দিয়ক দাদা। সেই মাতি আছে নহয়, তাকে পাতে খুৱাই দিয়া নহ'লে বেয়া পাব। এইফালে ৰিহাৰ্চল চোৱা ৰাইজসকল বহি আছে। এজন ফ্ৰেণ্ড মোৰ ভাগৰ চেনেল চাই থাকে বোলে। লাগিব নেকি নালাগে। আমি বিৰাজমান যিজনে সত্যৰে আমাক খোজে, সেইজন মহান মহন্তই প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰিব পাৰে। আৰু আমিও
যোগে যোগে নানা ৰূপে নানা ভাৱে ভক্তসকলক পৰীক্ষা কৰি কেইটি ৰাখিছোঁ জগতৰ আগত। কিন্তু বৰ্তমান যেন আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা মৰ্ত্যত কমি আহিব ধৰিছে। তো গাইছ সেয়া ওলালোঁ এবাৰ দেখিলে আৰু কেনেকুৱা হৈছে কি হৈছে নাজানো। ভাওনা দিনাখন ভালকৈ দেখিব। তো বাকী পৰীক্ষিত সেনাপতি এইফালে আৰু এজন আছে। দাদা বহুত দিনৰ মূৰত লগ পাইছোঁ দেই। এইজনে আপুনি কি কৈছে? অঁ এইফালে আছে এদি চব চিন্তামণি। এইজনে মেনজন। আপুনি আপুনি মেনজন নহয় জানো? প্ৰথমতে মোকে এটেক কৰে এইজনে। ভাওনা দিনাখন ভালকৈ দেখুৱাম, সকলোকে চাই থাকিব আৰু। এই আমাৰ ভাগৱতৰ 19 ভাওখন পাতিছোঁ, নিশ্চয় ভাল কৰিম। তেখেতসকলক চাবলৈ ক'বা ভালদৰে, ভাল লাগিব। ধন্যবাদ, আহিব চাবলৈ যিসকলে চাব। আৰু কমেণ্টতে আশীৰ্বাদ এটা কৰি দিব ভাওনা ভাল হ'বলৈ। নিশ্চয় তাৰ বাবে হাত জোৰ কৰি কৈছোঁ সমিতি দৰ্শক। আৰু বিশেষ কথা এটা হ'ল কি, মোৰ চেনেলটোত ভাওনা ব্লগ এইটো প্ৰথম আহিব। তো ৰাইজে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। সেয়াই হ'ব আৰু। ৰাজ্যৰ সংবাদ কি? ৰাজ্যৰ সকলো প্ৰজাই আমাৰ কৰ আদায় কৰিলে। 2 hours later. তো গাইজ যাবলৈ মই ওলাই আহিলোঁ। যামগৈ মানে কি বুলি কয়, মোৰ বহুত পিছত আছে, শেষত আছে। তো সেইটো কাৰণে ৰৈ নাথাকোঁ। এই পোৱালি এটাও লৈ আহিছিলোঁ, মাহীহঁতৰ পোৱালিটো যে এটা কৈছোঁ আৰু যামগৈ বুলি। তো ব'লক আৰু গৈ থাকোঁ ঘৰলৈ। লগ পাম পাছত।